আজি মই মানে আহিলোঁ আৰু পথাৰ চাব যাম আৰু বঢ়িয়াকৈ। এইকেইদিন বহুত দিন হ'ল মানে ভিডিঅ' দিব পৰা নাই আৰু মোৰ না প্ৰব্লেম হৈ আছে কেনেকৈ ভিডিঅ'তে ক'তো ঘূৰিব যাব পৰা নাই। হয় লকডাউন দি আছে না ভাই, কি কম উপায় নাই। ব'লকচোন আজি পথাৰত নামি চাওঁ। এতিয়া যাই আছোঁ আৰু পথাৰত এতিয়া হেৰি কৰি আছে, কঠীয়া পেলাই থোৱা আছে। কঠীয়াখিনি বা পানী পৰিছিল না আজি ৰাতি, কেনেকুৱা হ'ল বা চাই আহোঁ গৈ নিখেন। চাই থাকক ভিডিঅ'টো লাষ্টলৈ। গৈ আছোঁ আৰু এতিয়া বঢ়িয়াকৈ পথাৰ আহি পালোঁ ফাইনেলি। এখন ডাঙৰ পথাৰ মানে একদম সিবাকে আছে আৰু দং এটা আছে, দঙৰ একদম পাৰতে। খেতি ভাল নহয় ইমান, তথাপিও আৰু কি কবি উপায় নাই। হেতেও আমাৰ ওপৰত উৰাই আছে, হেতেও তাৰ পৰা হেতেও চকা। কি কম, গৰুটো আৰু ক'ত ৰাস্তাত আছে। এতিয়া যাওঁ আৰু মই পথাৰত যাই চাওঁ আৰু আজি হেতেও চকা ক'ৰবাত চাগে পোৱালি আছে। হেতেও চকা পোৱালি আছে, আহিছে খেদি থাকে। কিবাকে চাব পাৰা। এতিয়া যাওঁ আৰু মই বঢ়িয়াকৈ ঘৰতে যাওঁ আৰু তাই চালোঁ পথাৰখন পূৰা কিবাকৈ আছে। পথাৰ ইটো চাইডে পথাৰ আছে, পথাৰ চোৱা হ'ল। এতিয়া যাওঁ আৰু মই ঘৰত ভাইটিকে যাওঁ ঘৰত। আৰু ইয়াতে চাব পাৰা চেপা পাতিছে কিবা, দেখা নাই ইয়াত চাব পাৰা। চেপা পাতি থৈছে। চেপা পাতি থ'লে ক'ত পানী থাকে, চব কথাটো জানিব লাগে। চেপা পাতি থয়, কিবা পাতি থয়, উপায় নাই। মোৰ মাথাই গৰম হৈ যায়, ক'ত কি পাতি থৈ দিয়ে। অলপতো চাই চিন্তি হেৰি কৰিব লাগে, কাম কৰিব লাগে। এতিয়া মানুহে খেতি কৰে, পানী ৰাখে, মানুহগিলা কি কৰে চেপা পাতে। আহি খাব। এতিয়া যাওঁ আৰু গৰু, এইটো হ'ল গৰুটো এতিয়া আছে আৰু এইবাগে 5 বাগে আছে মোৰ একালব্য স্কুল। এতিয়া কৰোণা বন্ধ দিছে না, ক্লাছ কৰিব পৰা নাই আৰু এতিয়া ক্লাছ হোৱা নাই। খাদ্যতে বন্ধ দিছে না, এতিয়া কৰোণাৰ বন্ধ, ক্লাছ কৰিব পৰা নাই আৰু এতিয়া। আৰু চাই থাকক, আৰু যদি ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰো কৰি দিবা সকলোকে এই ভিডিঅ'টো। তেতিয়াহে গম পাব যে মই এটা ইউটিউব চেনেল খুলিছোঁ বা ইউটিউব কৰিছোঁ বুলি।